নমস্কাৰ, মই অভিষেক। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আজি মই বহুত দিনৰ মূৰত মা দেউতাৰ লগত ঢেকীয়াখোৱা বৰ নামঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰে এটা সৰু ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰি মৰমৰে ভাৰ কিমান জুখিব কোনে সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে স্মৃতি কোমল বালি চাপৰিত সময় শিশু হৈ খেলে সাধু কথা উহনি হৈ উমলে যাক ৰুদ্ৰ বতাহে পাৰ ভাঙে উটুৱাই প্ৰাণ বাৰুদৰ গানে এখন ক্লান্ত নদীৰ সীমনাধাকাৰ এখন ক্লান্ত নদীৰ সীমনাধাকাৰ উমতি নিশাৰ আকাশত গিৰিজোৰ জিলিকিছে নক্ষত্ৰ তৰালিৰ বৰষুণ সোঁৱৰণি নিশ্চিত্ৰ এটি দুটি ক্ষণ গতি ফুৰে মাৰতি সৰি পৰে নক্ষত্ৰ দাদা পাই কোন দিশে হেৰুৱালি বাট হেৰুৱালি অস্তিত্ব। চ' ইয়াতে মোৰ সৰু ভিডিঅ'টি সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ।